লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকে সকলোৱে অৱগত যে ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰ এই সংকল্প পত্ৰ ইতিমধ্যে গৃহীত হৈছে। এই সংকল্প পত্ৰৰ আধাৰত আজি আপোনালোকক পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ অনাগত সময়ত কিদৰে সংকল্প লৈ আগবাঢ়িব সেই ক্ষেত্ৰত আপোনালোকৰ অৱগত কৰোৱাৰ কাৰণে আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী বৰ্তমানৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিব। গতিকে মই কিছু সময় আপোনালোকক অৱগত কৰি ৰখিবলগীয়া হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। মই মাননীয় সাংসদ মহোদয়ক আপোনালোকক সম্বোধন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে দেশৰ যেতিয়া সাধাৰণ নিৰ্বাচন হয় সেই সাধাৰণ নিৰ্বাচনৰ এটা পৰম্পৰা আছে যে আগন্তুক 5 বছৰ বা আগন্তুক সময়ৰ বাবে যদি সেই দলটো বা সেই জোটবন্ধনটো নিৰ্বাচিত হয় তেতিয়াহ'লে সেই নিৰ্বাচিত চৰকাৰখনে ৰাইজৰ কাৰণে কেনেধৰণে কাম কাজ কৰিব, ৰাইজক কি কি প্ৰতিশ্ৰুতি দিব, এই সমূহ সন্মিলিত কৰি এখন মেনিফেষ্টো বা ভিজন ডকুমেণ্ট সংকল্প পত্ৰ এইটো সকলো ৰাজনৈতিক দলেই নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰে আৰু সেই পৰম্পৰা অনুসৰি ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় নেতৃত্বই যোৱাকালি দেশজুৰি সংকল্প পত্ৰ ৰাজহুৱাভাৱে উন্মোচন কৰিছে আৰু এই সংকল্প পত্ৰৰ জৰিয়তে আমাৰ চৰকাৰে আগন্তুক দিনত কি কি কাম কৰিব, কেনেকৈ কৰিব, সমগ্ৰ আমাৰ যি একশ্যন প্লেন বা আমাৰ যি প্ৰতিশ্ৰুতি সেইসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। আৰু যোৱাকালি ঘোষণা হোৱা আমাৰ সংকল্প পত্ৰ অনুসৰি সৰ্বমুঠ 24টা মূল স্তম্ভক সন্মিলিত কৰি এইবাৰৰ আমাৰ মূল নিৰ্বাচনী সংকল্প পত্ৰখন আমি ঘোষণা কৰিছোঁ। আৰু এই ঘোষণাত আপোনালোকে ইতিমধ্যেই গম পাইছে যে বিশেষকৈ আমি দেশৰ যি গৰীব পৰিবাৰজন আছে, দেশৰ যি দুখীয়া পৰিবাৰ আছে, এই দুখীয়া পৰিবাৰসকলৰ কেনেদৰে উন্নয়ন কৰিব পাৰোঁ, কেনেদৰে তেওঁলোকক উন্নয়নৰ যিটো মূল সুঁতি সেই মূল সুঁতিলৈ কেনেকৈ লৈ আহিব পাৰোঁ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায়, এই গোটেই কথাখিনিক খুব পৰিকল্পিতভাৱে চিন্তা চৰ্চা কৰি এই সংকল্প পত্ৰখন আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ। আৰু এই 24টা যি মূল স্তম্ভ আমাৰ সংকল্প পত্ৰৰ, তাত বিশেষকৈ গৰীব কল্যাণৰ বিষয়টো প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰৰ বিষয় হিচাপে স্থান লাভ কৰিছে। তাৰপিছতেই আমাৰ যি মধ্যম বৰ্গ আছে সেই মধ্যম বৰ্গটোক আমি কেনেকৈ আমি বিভিন্ন দিশেৰে আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়টো ইয়াত উল্লেখ হৈছে। তৃতীয় বিষয়টো আমাৰ
নাৰী শক্তিৰ সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট আৰু ওমেন লেড এম্পাৱাৰমেণ্ট দুইটাই, নাৰী শক্তিৰ সবলীকৰণ আৰু নাৰী শক্তিৰ জৰিয়তে সবলীকৰণ, এইটো বিষয়ত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। যুৱক যুৱতীসকলক, যুৱ নাগৰিকসকলক কেনেধৰণে আগবঢ়াই লৈ যাব পৰা যায় সেই কথাটোতো আমি প্ৰাধান্য দিছোঁ। ইয়াৰ লগতে আমাৰ যিসকল ছিনিয়ৰ চিটিজেনছ, জ্যেষ্ঠ নাগৰিক, সেইসকলকো আমি কি সা সুবিধাৰে তেখেতসকলৰ দৈনন্দিন জীৱনত আমি সহযোগিতা কৰিব পাৰোঁ সেই বিষয়টো এই সংকল্প পত্ৰত সন্নিৱিষ্ট হৈছে। আমাৰ অন্নদাতা কৃষকসকল, সেই কৃষকসকলক আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে অন্নদাতা কৃষকসকলক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য, মিনিমাম ছাপোৰ্ট প্ৰাইচ কিদৰে বেছি দিব পৰা যায় সেই কথাটোতো আমি গুৰুত্ব আৰু প্ৰাধান্য দিছোঁ। আমাৰ যিসকল মাছমৰীয়া বা আমাৰ ফিচাৰিজ, পুখুৰীৰ জৰিয়তে মাছ উৎপাদনৰ ক্ষেত্ৰত যিটো বিষয় আছে সেই বিষয়টোতো আমি এইবাৰ প্ৰাধান্য দিছোঁ। ইয়াৰ লগে লগে আমাৰ যিসকল দেশৰ সংগঠিত আৰু অসংগঠিত শ্ৰমিক, সেইসকলকো আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰতো এই ভিজন ডকুমেণ্টত বিস্তাৰিতভাৱে আমি কিছুমান বিষয় উল্লেখ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ MSME ছেক্টৰ, স্মল ট্ৰেডাৰ্ছ, সৰু সুৰা ব্যৱসায়ী আৰু পৰম্পৰাগত যিবিলাক আমাৰ কুটিৰ শিল্প আছিলে, যাক আমি বিশ্বকৰ্মা নামেৰে নামাকৰণ কৰি যোৱা 15 আগষ্টত 2023 15 আগষ্টত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিখন ঘোষণা কৰিছিল। সেই বিশ্বকৰ্মা আঁচনিখনৰ জৰিয়তে আমাৰ পৰম্পৰাগত কুটিৰ শিল্প, সৰু সৰু শিল্প, থলুৱা শিল্প কেনেদৰে আমি উজ্জীৱিত কৰিব পাৰোঁ এই কথাটোতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে এইবাৰৰ আমাৰ ভিজন ডকুমেণ্টত। সবকা সাথ সবকা বিকাশ, সকলোকে লগত লৈ সকলোৰে বিকাশ যিটো আমাৰ নীতি, লগত সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, এই নীতিটোকো আমি এইবাৰ এই সংকল্প পত্ৰত প্ৰাধান্য দিয়া হৈছে। ইয়াৰ লগতে বিশ্ব বন্ধু ভাৰত কেনেকৈ বিশ্বৰ বন্ধু হ'ব পাৰে, কেনেকৈ বিশ্বৰ বিভিন্ন দেশত ভাৰতবৰ্ষৰ যি সংস্কৃতি বা ভাৰতবৰ্ষৰ যিটো নীতি বসুধৈৱ কুটুম্বকম, এই নীতিটোক কেনেদৰে আমি বিশ্বৰ 8 কোটি জনগণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়টো ইয়াত সুন্দৰভাৱে বিশ্লেষণ কৰি ইয়াক প্ৰাধান্য দিয়া হৈছে। সুৰক্ষিত ভাৰত কেনেকৈ সুৰক্ষিত হৈ থাকিব, ভাৰতৰ নিৰাপত্তা, ভাৰতৰ আন্তৰিক আৰু বাহ্যিক সুৰক্ষা, বোথ ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ছিকিউৰিটি কেনেদৰে আমি আগবঢ়াই লৈ যাম এই কথাটোতো আমি আমাৰ ভিজন ডকুমেণ্টত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ লগে লগে এখন বিকশিত আৰু সমৃদ্ধিশালী ভাৰত নিৰ্মাণ, এই বিষয়টোতো আমাৰ ভিজন ডকুমেণ্টত বিশেষ আমি গুৰুত্ব দিছোঁ। গ্লোবেল মেনুফেকচাৰিং হাব, ভাৰত বিশ্বৰ অগ্ৰণী এখন উৎপাদনশীল ৰাষ্ট্ৰ হিচাপে কেনেদৰে আগবাঢ়িছে আৰু কেনেদৰে আগবঢ়াই লৈ যাম সেই বিষয়টোত বিশেষভাৱে আমি প্ৰাধান্য দিছোঁ। বিশ্ব মানদণ্ডৰ আন্তঃগাঁথনি নিৰ্মাণ, এই ক্ষেত্ৰতো আমি গুৰুত্ব দিছোঁ। পথ যোগাযোগৰ ক্ষেত্ৰতেই হওক, ৰেল যোগাযোগৰ ক্ষেত্ৰতেই হওক বা অন্যান্য যিবিলাক যোগাযোগৰ ক্ষেত্ৰ, এই ক্ষেত্ৰবিলাকত আমি ৰেলৱেৰ আধুনিকীকৰণৰ কথাটো আপোনালোকে সকলোৱে গমেই পাইছে ইতিমধ্যে। অমৃত ভাৰত ষ্টেচন
ষ্টেচনত আমি বিশ্বমানৰ যাত্ৰীক সুবিধা দিয়াৰ পৰা আৰম্ভ কৰি আমাৰ বন্দে ভাৰত এক্সপ্ৰেছ বুলেট ট্ৰেইনলৈকে যিবিলাক কথা আমি সকলোৱে ভাবি আছিলোঁ বা শুনি আছিলোঁ, সেইবিলাক কথা কিদৰে আমি আগবঢ়াই লৈ গৈছোঁ আৰু আগবঢ়াই লৈ যাম ভৱিষ্যতে, এই বিষয়টোতো আমি প্ৰাধান্য দিছোঁ। ইজ অফ লিভিং ইন চিটিজ, চহৰত বাস কৰা লোকসকলে কেনেধৰণে বিভিন্ন সা সুবিধাৰে তেওঁলোকৰ জীৱন ধাৰণটো সহজ কৰিব পাৰে আৰু কেনেদৰে তেওঁলোকৰ জীৱনত উৎপাদন বৃদ্ধিৰ লগে লগে তেওঁলোকৰ জীৱনত অন্যান্য আনুষংগিক যিবিলাক বিষয় লাগে, সুবিধা লাগে, সেইবিলাকো কেনেধৰণে পাব, অৰ্থাৎ স্মাৰ্ট চিটিৰ পৰা আৰম্ভ কৰি অন্যান্য দিশসমূহো আমাৰ ভিজন ডকুমেণ্টে প্ৰাধান্য পাইছে, স্থান পাইছে। ইয়াৰ লগে লগে বিৰাসত ভি বিকাশ ভি, আমাৰ যিবিলাক পৰম্পৰা বিৰাসত, যিবিলাক আমাক পূৰ্বপুৰুষসকলে বা আমাৰ সংস্কৃতিয়ে আমাক দি থৈ গৈছে বিৰাসত, সেই বিৰাসতৰো সেই পৰম্পৰাকো ৰক্ষা কৰি আমি কেনেধৰণে বিকাশকো আমি ইয়াৰ লগত সংযুক্ত কৰিব পাৰোঁ, গতিকে এই বিষয়টোতো ইয়াত সংলগ্ন কৰা হৈছে। তাৰ লগে লগে এটা গুৰুত্বপূৰ্ণ দিশ, সকলো চৰকাৰে কাম কৰে, সকলো চৰকাৰে ৰাইজৰ হকে পদক্ষেপ গ্ৰহণ কৰে, কিন্তু চৰকাৰখনৰ যিটো প্ৰধান কাম গুড গভৰ্নেন্স দিয়া, সুশাসন দিয়া, সেই গুড গভৰ্নেন্স দিয়াৰ ক্ষেত্ৰত আমি কেনেধৰণে সফল হৈছোঁ বিগত 10 বছৰত মুনি ডাঙৰীয়াৰ নেতৃত্বত, আৰু কেনেদৰে আমাৰ চৰকাৰে ট্ৰেন্সপাৰেণ্টলি স্বচ্ছতাৰে প্ৰশাসন চলাইছে, ইয়াৰ লগে লগে কেনেধৰণে আমি পাৰফৰ্ম কৰিছোঁ, আমি ৰিফৰ্ম কৰিছোঁ, লাষ্ট মাইল ডেলিভাৰী, শেষৰজন ব্যক্তিক বা শেষৰটো দুৰ্বল শ্ৰেণীক কিদৰে আমি শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, কাম কৰিছোঁ, এই গোটেই কথাবিলাক ইয়াৰ সংকল্প পত্ৰত গুড গভৰ্নেন্স চেপ্টাৰৰ জৰিয়তে আমি প্ৰতিফলিত কৰিছোঁ। ইয়াৰ লগে লগে আমি স্বাস্থ্য ভাৰত, এখন স্বাস্থ্যৱান ভাৰত নিৰ্মাণ কৰিব লগা হ'লে তেনেহ'লে আমি আমাৰ স্বাস্থ্য ক্ষেত্ৰখনক কিধৰণে আগবঢ়াই লৈ যাম, সেই গোটেই কথাখিনি এই স্বাস্থ্য ভাৰতত উল্লেখ কৰা হৈছে। তাৰপিছতে আন এটা স্তম্ভ কোৱালিটি এডুকেশ্যন, শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নীতকৰণ, কেনেধৰণে আমি আমাৰ শিক্ষা ব্যৱস্থাটোক যুগানুকূল কৰি বিশ্ব মানদণ্ডৰ কৰি ভাৰতীয়কৰণ কৰি আমি কেনেধৰণে আমাৰ শিক্ষা ব্যৱস্থাটোক গুণগতভাৱে আগবঢ়াই লৈ যাব পাৰোঁ। বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়, নতুন বিশ্ববিদ্যালয়, IIT, IIM, IIT, IIM, এইমছ ইত্যাদি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, স্কিল ইউনিভাৰ্চিটি, এইবিলাক গোটেই কথাখিনি কোৱালিটি এডুকেশ্যনৰ যিটো আমাৰ সংকল্প, সেই সংকল্পত ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ লগে লগে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা বিষয় ছেক্টৰ, সেইটো হৈছে স্পৰ্টছ ছেক্টৰ। আমাৰ ক্ৰীড়া ক্ষেত্ৰখনক কেনেধৰণে আমি আগবঢ়াই লৈ যাম, যুৱক যুৱতীসকলক ক্ৰীড়া ক্ষেত্ৰখনত কেনেধৰণে আমি তেওঁলোকক আমি বিভিন্ন বিশ্বমানৰ সুবিধা প্ৰদান কৰিব পাৰোঁ, তেওঁলোকৰ ট্ৰেইনিং, তেওঁলোকৰ স্কিল, তেওঁলোকৰ কোচিং ইত্যাদি ইত্যাদি যিবিলাক বিষয় আছে, এই গোটেইবিলাক বিষয় আমি স্পৰ্টছ ডেভেলপমেণ্ট এইটো চেপ্টাৰত আমি সন্নিৱিষ্ট কৰিছোঁ। ইয়াৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ বিষয় আমি কওঁ যে আমাক কেতিয়াবা অসমে কয়, কেতিয়াবা জম্মু কাশ্মীৰে কয়, কেতিয়াবা অন্য কোনো প্ৰদেশে কয় যে আমাক মাহীয়াইৰ চকুৰে চাইছে। বাজেট আহিলেই, বিজেপি চৰকাৰ আহিলে বেংগলে চিঞৰে আমাক মাহীয়াইৰ দৃষ্টিভংগীৰে চাইছে, অসমে চিঞৰে আৰু কোনোবাই চিঞৰে, এনেধৰণৰ কথাবিলাক আমি শুনি শুনি অভ্যস্ত হৈ গৈছোঁ। গতিকে আমি এটা চেপ্টাৰ, আমি এটা বিষয় গুৰুত্ব সহকাৰে লৈছোঁ, সেই বিষয়টো হৈছে বেলেঞ্চড ৰিজনেল ডেভেলপমেণ্ট। আঞ্চলিক বৈষম্য
পৰিহাৰ কৰি বৈষম্যহীনভাৱে ভাৰতবৰ্ষৰ প্ৰথমখন গাঁৱৰ পৰা শেষৰখন গাঁৱলৈকে, প্ৰথমখন চহৰৰ পৰা শেষৰখন চহৰলৈকে আৰু আটাইতকৈ পিছপৰা অঞ্চলৰ পৰা সকলো ভিতৰুৱা অঞ্চললৈ আমি কেনেদৰে উন্নয়ন কৰিব পাৰোঁ তাই সেই কথাটোক আমি গুৰুত্ব সহকাৰে লৈ এই বেলেঞ্চড ৰিজনেল ডেভেলপমেণ্ট, আঞ্চলিক বৈষম্যহীন এখন মানে উন্নয়নৰ ছবি আমি এই ভিজন ডকুমেণ্টত সন্নিৱিষ্ট কৰিছোঁ। 2021 শতিকা বা 20 শতিকা, 2021 চন, এই 20 শতিকা ভাৰতৰ শতিকা হ'ব। এই 20 শতিকা ছায়েন্স এণ্ড টেকন'লজিৰ যুগ হ'ব, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ হ'ব, ইনফৰমেশ্যন টেকন'লজিৰ যুগ, IT-ৰ যুগ। গতিকে আমি এই সময়ত দেখিছোঁ যে ইনোভেটিভনেছ আৰু ক্ৰিয়েটিভনেছ এই দুইটা বিষয় এতিয়া বিশ্বৰ সন্মুখত এটা নতুন ধৰণে আহিবলৈ লৈছে। গতিকে আমি এই গোটেই বিষয়টোক সন্নিৱিষ্ট কৰি টেকন'লজি এণ্ড ইনোভেশ্যনছ এই বিষয়টোক লৈও আমি আমাৰ ভিজন ডকুমেণ্টত বিভিন্ন বিষয় আমি সন্নিৱিষ্ট কৰিছোঁ। ইয়াৰ লগে লগে কেৱল মাত্ৰ আমি যেনেকৈ কওঁ নিৰ্বাচনী চমক সৃষ্টি কৰা বা কিবা এটা বস্তুক চমক সৃষ্টি কৰাৰ কাৰণে হাতত লোৱা, এই ধৰণৰ কথাটোক পৰিহাৰ কৰি ছাষ্টেইনেবল ভাৰত, যে এটা ভাৰতবৰ্ষক কেনেধৰণে আমি যুগান্তৰ ধৰি বিশ্বৰ সন্মুখত আমি সৰ্বশক্তিমান আৰু এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ, এই গোটেই বিষয়টো ছাষ্টেইনেবল ভাৰত আমাৰ অন্তিমটো যিটো স্তম্ভ, এই ছাষ্টেইনেবল ভাৰতত আমি সংকল্প আকাৰে লৈছোঁ। আৰু গোটেই কথাখিনি মই কোৱা ধৰণে এই 24টা মূল স্তম্ভ, মূল বিন্দুক সন্মুখত ৰাখি আমি আমাৰ ভিজন ডকুমেণ্ট, সংকল্প পত্ৰ ৰাইজৰ বাবে আমি ঘোষণা কৰিছোঁ। আপোনালোকক এটা কথা ক'বলৈ পাই বা কেইটামান কথা ক'বলৈ পাই আমি আনন্দিত। আপোনালোকেও বহু কথা জানে, তথাপিও কেইটামান কথা ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ মাধ্যমেদি আমি অৱগত কৰিব বিচাৰিছোঁ। যিটো আমাৰ প্ৰথম স্তম্ভ, গৰীব পৰিবাৰজন, দুখীয়া আমাৰ যি পৰিয়ালবোৰ আছে, এই দুখীয়া পৰিয়ালৰ সদস্যসকলক বা দুখীয়া পৰিয়ালটোক কি ধৰণে যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে বিকাশৰ মূল সুঁতিলৈ আগবঢ়াই লৈ আহিছে, বা যিটো কওঁ আমি ইনক্লুচিভ গ্ৰোথ, সৰ্বমান্য বিকাশ বা বিকাশৰ গোটেই অনিৰুদ্ধ যাত্ৰাটোক সকলোকে সমাহিতকৰণ, এছিমিলেশ্যন অফ অল, এই যিটো কথা, এই কথাটোকো আমি এই বিষয়টোত গুৰুত্ব দিছোঁ। 10 বছৰৰ আমাৰ গুড গভৰ্নেন্স, আমাৰ মডেল অফ ডেভেলপমেণ্ট, ৰিফৰ্ম, পাৰফৰ্ম এণ্ড লাষ্ট মাইল ডেলিভাৰী, তাৰ পৰা আৰম্ভ কৰি আমি অহা 25 বছৰ অৰ্থাৎ 2047 চনলৈকে ভাৰতবৰ্ষই যেতিয়া অমৃতকাল পূৰ্ণ কৰিব, 100 বছৰ দেশৰ স্বাধীনতাৰ পূৰ্ণ কৰিব, অহা 25 বছৰৰ আমাৰ ৰোডমেপ কি হ'ব, অহা 25 বছৰ ভাৰতবৰ্ষই কিদৰে প্ৰগতিৰ অনিৰুদ্ধ পথত যাত্ৰা কৰিব, এই গোটেই কথাখিনি আমি আমাৰ ভিজন ডকুমেণ্টত আমি সন্নিৱিষ্ট কৰিছোঁ। বা সৰ্বস্তৰৰ জনগণৰ কাৰণে বা ভাৰত বিশ্বৰ জনকল্যাণকামী চৰকাৰসমূহৰ মাজত এখন মডেল নেশ্যন এটা হ'ব লাগে, আদৰ্শ এখন ৰাষ্ট্ৰ হ'ব লাগে, এই গোটেই কথাটো আমি আমাৰ এই ভিজন ডকুমেণ্টত খুব সুচিন্তিতভাৱে, খুব আমি ৰাইজৰ পৰামৰ্শ লৈ, আপোনালোকে সকলোৱে জানে এই ভিজন ডকুমেণ্টখন বনাওঁতে আমি লাখ লাখ লোকৰ
পৰামৰ্শ গ্ৰহণ কৰিছোঁ। প্ৰতিখন জিলাত আমাৰ ভিজন ডকুমেণ্টৰ লাইভ ভেন গৈছে আৰু তাত ৰাইজে নিজৰ নিজৰ মনৰ কথাবিলাক, ৰাইজে কি বিচাৰে, ভাৰতখন কেনেকুৱা হোৱাটো বিচাৰে, এই গোটেই কথাবিলাক তেওঁলোকৰ পৰামৰ্শ বা ছাজেশ্যনছ তেওঁলোকে নিজেই দিছে। এই গোটেই ৰাইজৰ মনৰ কথাখিনিকেই বা সপোনৰ ভাৰতবৰ্ষখন কেনেকুৱা হোৱাটো বিচাৰে 140 কোটি জনতাই, সেই গোটেই কথাখিনিকেই আমি আমাৰ ভৱিষ্যতৰ ভাৰতখন, নতুন ভাৰতখন, বিকশিত ভাৰতখনৰ নক্সাখন কেনেকৈ আমি আগবঢ়াই লৈ যাম, নক্সাখন কেনেকৈ আঁকিম, এই গোটেই কথাখিনিৰে প্ৰতিফলন হৈছে আমাৰ ভিজন ডকুমেণ্টত। গতিকে গৰীব কল্যাণৰ যিহেতু আমি জানো যোৱা 10টা বছৰত BPL বিলো পভাৰ্টি লাইন, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা 25 কোটি মানুহক 25 কোটি মানুহক দুখীয়া পৰিয়ালক আমি দৰিদ্ৰমুক্ত কৰিবলৈ সক্ষম হৈছোঁ। 25 কোটি মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ঊৰ্ধত গৈ এবভ পভাৰ্টি লাইন BPLৰ পৰা APLলৈকে আমি উত্তৰণ ঘটাবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ অন্যতম এক সফলতা যে 25 কোটি মানুহক দৰিদ্ৰমুক্ত কৰাটো। কংগ্ৰেছে 70-72 চনতে শ্লোগান দিছিল, গৰিবী হটাও দেশ বচাও, কংগ্ৰেছৰ শ্লোগান আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 2014 চনত নৰেন্দ্ৰ মোদী দায়িত্ব লোৱাৰ সময়লৈকে ভাৰতবৰ্ষত BPL ফেমিলি 32% আছিলে। 32% লোকে গৰিবী সীমাৰেখাৰ তলত জীৱন ধাৰণ কৰিবলৈ বাধ্য হৈছিল। গতিকে তেনেকুৱা 140 কোটি ভাৰতবৰ্ষৰ জনসংখ্যাৰ 32% মানুহে গাঁৱে চহৰে পাহাৰে ভৈয়ামে চৰে বা বিভিন্ন ভিতৰুৱা অঞ্চলত তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিবলৈ বাধ্য হৈছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যদৰ্শী আৰু গৰীব কল্যাণৰ প্ৰতি সমৰ্পিত সংবেদনশীল মনৰ কাৰণে আৰু নীতিৰ কাৰণে আজি আমি এই 25 কোটি মানুহক গৰীবমুক্ত কৰিবলৈ সক্ষম হৈছোঁ। UPA চৰকাৰৰ দিনত বা কংগ্ৰেছ চৰকাৰৰ যিটো পলিচি পেৰালাইচিছ, নীতিগত দৈন্যতা, পলিচি পেৰালাইচিছ হৈ গৈছিল। তেওঁলোকে কি আগবঢ়াই লৈ যাব সেইলৈ তেওঁলোকৰ কোনো চিৰিয়াছ তেওঁলোকৰ কোনো থট নাছিলে। তথাকথিত এছাম ব্যক্তিৰ এছাম পৰিয়ালৰ নিৰ্দেশত সেই দলটো পৰিচালিত হৈছিল। সেইকাৰণে দেশখনে আশা কৰা উন্নয়নৰ প্ৰতিচ্ছবিখন ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ শাসনকালত দেখিবলৈ নাপালে। এই গোটেই কথাবিলাক ভালকৈ বাৰুকৈ উপলব্ধি কৰি অধ্যয়ন কৰি ইয়াৰ ওপৰত বিভিন্ন অনুসন্ধান কৰি BJP চৰকাৰ, BJP নেতৃত্বৰ চৰকাৰ, NDA চৰকাৰে বিগত 10 বছৰত যিখিনি কাম কৰিছে এই গোটেই কামখিনি মূল সফলতাসমূহ এই সংকল্প পত্ৰত সন্নিৱিষ্ট হৈছে। 80 কোটি মানুহক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন সুৰক্ষা যোজনাৰে লাভান্বিত কৰা হৈছে। এতিয়াও তেওঁলোক লাভান্বিত হৈ আছে। 80 কোটি মানুহ 140 কোটি ভিতৰত 50 কোটিৰ ওপৰ বেংক একাউণ্ট, জনধন বেংক একাউণ্ট দেশত খোলা হৈছে। মহিলা শক্তিৰ ক'ৰবাত 5% মহিলাৰে বেংক একাউণ্ট আছিল 2014 চনৰ আগত, কিন্তু আজিৰ দিনটোত 96-97% মহিলাৰ আজি বেংক একাউণ্ট হৈ গৈছে। অৰ্থাৎ যিটো ফাইনেন্সিয়েল ইনক্লুচিভনেছ, গোটেই বিকাশ যাত্ৰাটোত অৰ্থনৈতিক সমাহিতকৰণৰ যিটো আমাৰ পৰ্ব, সেই পৰ্বটোত মহিলাসকলকো ইয়াত সবলভাৱে
অন্তৰ্ভুক্তিকৰণৰ পদক্ষেপ লোৱা হোৱাৰ কাৰণে আজি দেশত ইমান একাউণ্ট 50 কোটিৰো অধিক বেংক একাউণ্ট আমাৰ মহিলা শক্তি বিশেষভাৱে খুলিছে আৰু যাৰ লাভ তেওঁলোকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBTৰ জৰিয়তে তেওঁলোকে লাভ কৰিবলৈ সুযোগ পাইছে। 34 কোটি নাগৰিকে এতিয়ালৈকে 5 লাখ টকাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড লাভ কৰিছে। 34 কোটি নাগৰিকে 34 crores। চাৰি কোটিতকৈও অধিক পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে। more than 4 crores PM আৱাস যোজনাৰ চৰকাৰী ঘৰ লাভ কৰিছে। এতিয়ালৈকে জল জীৱন মিছনৰ জৰিয়তে সমগ্ৰ দেশত 14 কোটিতকৈও অধিক বেছি পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰিছে। more than 14 crores 14 কোটিতকৈ বেছি পৰিয়ালে ক্লিন ৱাটাৰ বা ক্লিন টেপ ৱাটাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰে আমি নাৰী শক্তিৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ 10 কোটিতকৈও অধিক মহিলা আমাৰ আই মাতৃয়ে উজ্জ্বলা যোজনাৰ জৰিয়তে LPG কানেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। more than 10 crores আমাৰ আই মাতৃয়ে LPG কানেকশ্যন ফ্ৰী LPG কানেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। ট্ৰিপল তালাক এটা ডাঙৰ ব্যাধি আছিলে আমাৰ সমাজত। সেই ট্ৰিপল তালাক বিশেষকৈ মহিলা শক্তি আমাৰ ইছলাম ভনীসকলৰ সুৰক্ষা সামাজিক নিৰাপত্তা তাক সুৰক্ষিত কৰাৰ কাৰণে নিশ্চিতকৰণৰ কাৰণে ট্ৰিপল তালাকৰ নিচিনা এখন অভিশপ্ত আইন আমাৰ চৰকাৰৰ দিনতে আমি বাতিল কৰিবলৈ সক্ষম হৈছোঁ। মহিলা সন্মানৰ আন এটা বিষয় জড়িত আছিল যে স্বচ্ছ ভাৰত মিছন SBM টয়লেট নিৰ্মাণ 11 কোটিতকৈও অধিক টয়লেট আমি সমগ্ৰ দেশত নিৰ্মাণ কৰিছোঁ আৰু মহিলা শক্তিক সন্মান দিছোঁ আৰু সেইকাৰণে বিভিন্ন ঠাইত এই টয়লেটক ইজ্জত ঘৰ নামেৰেও নামাকৰণ কৰা হৈছে। মহিলা শক্তিক সন্মান ৰাতিপুৱা সূৰ্যোদয়ৰ আগতে মহিলা শক্তিয়ে প্ৰাকৃতিক নিয়ম পালন কৰিব লগা হৈছে। তাৰপিছত আমাৰ চৰকাৰে মোদী ডাঙৰীয়াই এই চিন্তা কৰিলে নহয় মহিলা শক্তিক সন্মান দিব লাগে, সুবিধা দিব লাগে, মৰ্যাদা দিব লাগে আৰু তেওঁলোকক স্বাভিমানেৰে জীয়াই থকাৰ সুযোগ দিব লাগে। সেইকাৰণে টয়লেটছ নিৰ্মাণ কৰাটো এটা ডাঙৰ আমাৰ সিদ্ধান্ত আছিল আৰু সেই সিদ্ধান্ত আজি মহিলাসকলে খুব সন্মান সহকাৰে পাইছে আৰু তেওঁলোকে আজি মোদী ডাঙৰীয়াক অন্তৰ খুলি আশীৰ্বাদ দি আছে। বাৰ সপ্তাহ মাত্ৰ মেটাৰনিটি লিভ পাইছিলে মহিলাই। সন্তান জন্ম দিয়াৰ আগৰ বা পিছৰ পৰা 12 সপ্তাহ সৰ্বমুঠ মেটাৰনিটি লিভ পাইছিলে। আমাৰ চৰকাৰৰ দিনত সেই ছুটিৰ সময় আমি 26 সপ্তাহলৈ বৃদ্ধি কৰিছোঁ। 26 উইক ফ্ৰম 12 উইক টু 26 উইক। এইটো এটা আমাৰ চৰকাৰৰ মহিলাৰ প্ৰতি সন্মান আৰু নাৰী শক্তিৰ সবলীকৰণৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত পদক্ষেপ। এনেধৰণে যুৱ শক্তিৰ কাৰণে PM মুদ্ৰা যোজনা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে আমি 46 কোটি মানে নাম্বাৰ অফ লোনছ 46 crores লোন more than 27 লাখ crore 27 লাখ কোটি টকাৰ 27 লাখ কোটি টকাতকৈ বেছি টকা 46 কোটি আমি মুদ্ৰা লোনৰ জৰিয়তে আমি দেশৰ যুৱক বা দেশৰ সৰু উদ্যোগীক আমি প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। 20 বছৰত
আমি 10 বছৰত নতুনকৈ 7খন IIT প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ, 7খন নতুন IMM প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ, 15খন নতুন এইমছ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু 315খন নতুন মেডিকেল কলেজ যোৱা 10 বছৰত ভাৰতবৰ্ষত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 390খন বিশ্ববিদ্যালয় যোৱা 10 বছৰত মোদী চৰকাৰৰ দিনত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ উপৰিও স্কিল ট্ৰেইনিং, স্কিলিং, ৰিস্কিলিং, আপস্কিলিং তিনিটাই, কেৱল যিটো সাধাৰণ ট্ৰেইনিং সেইটো নহয়, স্কিল দক্ষতা, আপ টু ডেট স্কিল, আপস্কিলিং আৰু ৰিস্কিলিং। নতুনকৈ আজিকালি যেনেকৈ আমাৰ ৰিফ্ৰেছাৰ্ছ কোৰ্চ থাকে তেনেকৈ ৰিস্কিলিঙৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে বহুখিনি কাম কৰিছে। এনেধৰণে মই যদি ডিটেইলছ ক'ব যাওঁ বহুত সময় লাগিব। 11 কোটিতকৈ ওপৰ কৃষক সন্মান নিধি লাভ কৰিছে, 2000, 6000 টকা। ঠিক তেনেকৈ OBC, SC আৰু ST আমাৰ সমাজৰ পিছপৰা বৰ্গ, OBC, SC, ST এই তিনিটা শ্ৰেণীৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশেষভাৱে বিভিন্ন পদক্ষেপ লৈছে। আজি কেন্দ্ৰীয় চৰকাৰৰ 66% মন্ত্ৰী, মোদী ডাঙৰীয়াৰ 66% মন্ত্ৰী ফ্ৰম SC, ST আৰু OBC কমিউনিটিৰ। এই ৰাহুল গান্ধী যে SC, SC বুলি প্ৰশ্ন সুধি থাকে, তেওঁলোকৰ দিনত কিমান SC মিনিষ্টাৰ আছিল? ৰাজীৱ গান্ধীৰ দিনত, ইন্দিৰা গান্ধীৰ দিনত, জৱাহৰলাল নেহৰুৰ দিনত, PV নৰসিংহ ৰাওৰ দিনত কিমান তেওঁলোকৰ SC মন্ত্ৰী আছিল, SC ছেক্ৰেটাৰী আছিল, সেইটো হিচাপ তেওঁলোকে দিব নোৱাৰে, কিন্তু প্ৰশ্ন কৰিব পাৰে। গতিকে আমি এইকাৰণে প্ৰশ্ন উত্তৰ আমি কামেৰে দিছোঁ। 66% মিনিষ্টাৰ, টোটেল মিনিষ্ট্ৰী ষ্ট্ৰেংথ 66% আমি SC, ST, OBC। 24টা স্তম্ভৰ ওপৰত গোটেই কথাখিনি কোৱা হৈছে। অসমে নৰ্থ ইষ্টে নতুনকৈ আগতে 7টা এয়াৰপৰ্ট আছিলে নৰ্থ ইষ্টত, এতিয়া 14টা এয়াৰপৰ্ট মোদী ডাঙৰীয়াৰ দিনত। 7টাৰ পিছত আৰু 7টা আমি নতুন এয়াৰপৰ্ট, অৰুণাচলৰ হোলংগিৰ পৰা আৰম্ভ কৰি অসমৰ ৰূপসীলৈকে 7টা নতুন এয়াৰপৰ্ট আমি আমাৰ চৰকাৰৰ দিনত আমি নতুনকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ লগে লগে এইমছৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ নেশ্যনেল লেভেলৰ ইনষ্টিটিউট, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট আমি অসম উত্তৰ পূৰ্বাঞ্চলে পাবলৈ সক্ষম হৈছোঁ। 3rd স্পৰ্টছ ইউনিভাৰ্চিটি আমাৰ অসম মণিপুৰে পাবলৈ সক্ষম হৈছে, স্পৰ্টছ ইউনিভাৰ্চিটি। এছিয়াছ 3rd স্কিল ইউনিভাৰ্চিটি মঙলদৈ পাবলৈ সক্ষম হৈছে। গতিকে এনেধৰণে আমি অসমতো মোদী ডাঙৰীয়াৰ চৰকাৰৰ সুশাসনৰ আমি বহুত ডাঙৰ আমি তেখেতৰ চৰকাৰৰ নেতৃত্বৰ চৰকাৰৰ লাভ আমি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যই পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে কৃতজ্ঞ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে এইবাৰ এই সংকল্প পত্ৰক লৈ উৎসাহিত হৈছে আৰু আকৌ অধিক দুগুণ উৎসাহেৰে মোদী ডাঙৰীয়াৰ চৰকাৰৰ কাম কাজ আকৌ এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে। গতিকে আজি সংকল্প পত্ৰ সন্দৰ্ভত যিহেতু ৰাষ্ট্ৰীয় স্তৰৰ এইখন পত্ৰ, আপোনালোকে সুধিব পাৰে ওদালগুৰিৰ কথা কি লিখিছে, মঙলদৈৰ কথা কি লিখিছে, কোনো স্পেচিফিক ডিষ্ট্ৰিক্ট বা কোনো ধৰণৰ অন্য স্পেচিফিক এৰিয়াৰ কথা ইয়াতে উল্লেখ নাথাকে। এইটো এটা পলিচি, নীতিগত বিষয়বিলাক আৰু ডেভেলপমেণ্ট মডেল এইটো ইয়াত উল্লেখ হৈছে। গতিকে সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। বহু পলমকৈ এই প্ৰেছ মিটখন আয়োজন কৰিব লগা হ'ল, গতিকে তথাপিও আপোনালোক সকলোৱে আহিছে। গতিকে মই ভাবোঁ যে ভাৰতবৰ্ষ
গণতন্ত্ৰৰ জননী, মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হৈছে ভাৰতবৰ্ষ। আৰু মাদাৰ অফ ডেমক্ৰেচিৰ 4th পিলাৰ আপোনালোক সাংবাদিক বা সংবাদ জগত। গতিকে সাংবাদিক বন্ধুসকলে মোদী ডাঙৰীয়াৰ এই যিটো কাৰ্যকালৰ ভাল দিশবিলাক ৰাইজৰ মাজত আগবঢ়াই দিব বুলি মই আশা কৰিছোঁ। আৰু ক'ৰবাত কাৰোবাৰ কিবা পৰামৰ্শ থাকিলেও, ক'ৰবাত কিবা বেয়া দেখিলেও, নীতি বা কিবা সিদ্ধান্ত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ক'ৰবাত ইফাল সিফাল হ'লেও আপোনালোকে এইবিলাক দিশো অনাগত দিনত আমাক আঙুলিয়াই দিব বুলি আশা কৰি সকলোকে অসমীয়া নৱবৰ্ষ, ৰঙালী বিহু, ৰংগালী বৈশাখু আৰু আমাৰ বিচু, আমাৰ যিমান জাতীয় আমাৰ জনগোষ্ঠীয় সম্প্ৰদায়ে নতুন বছৰ উদযাপন কৰিছে, বিহু উদযাপন কৰিছে, আটাইকেইটা জনগোষ্ঠীৰ হৈ মই আপোনালোকক আগন্তুক বৰ্ষটোৰ বাবে হৃদয়ৰ নিভৃত কোণৰ পৰা আন্তৰিকতাৰে অলপ শুভেচ্ছা আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মূলতঃ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন বাজেট কি কয় ডকুমেণ্টছ বা মেনিফেষ্টো বা ভিজন ডকুমেণ্ট এইখনৰ ওপৰতে ক'ব দিছিল। তথাপিও মই এটা কথা স্পষ্ট কৰিছোঁ, এই ভিজন ডকুমেণ্টতেই গোটেইখিনি কথা সমাহিত হৈ আছে, গৰীব কল্যাণৰ পৰা খেল জগতলৈকে। গতিকে আটাইকেইটা এই 24টা স্তম্ভৰ যিকেইটা স্তম্ভই আমাক জনজীৱনক চুই যাব, আটাইকেইটা স্তম্ভই ওদালগুৰি দৰঙত শক্তিশালীভাৱে কাৰ্যকৰীকৰণাৰ্থে সংসদৰ ভিতৰত বলিষ্ঠ ৰূপত, সংসদৰ বাহিৰত পাৰা মানে বুদ্ধিদীপ্ত ৰূপত মই এই কামখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ।